কি খবৰ ভালনে আপোনালোকৰ মিতালী গগৈ ভিলগছৰ নতুন এটা ভিলগলৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ ব'লকচোন তেনেহ'লে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকে আগবাঢ়োঁ এতিয়া আমি গৈ আছোঁ বৰ্তমান ঘৰলৈ মানে হাজবেণ্ডৰ ঘৰলৈ ই হাজবেণ্ডে ড্ৰাইভ কৰি আছে আৰু আমি এতিয়া গৈ আছোঁ গাঁৱলৈ ব'লক তেনেহ'লে আপোনালোকেও আমাৰ লগত গৈ থাকক কেনেকুৱা চাই যাব পৰিৱেশ এয়া হাজবেণ্ডে পকৰি ল'ব গৈছে গৰম গৰম পকৰি ধুনীয়া ধুনীয়া পকৰি দিয়ে এইখনত খাই ভাল লাগে আপোনালোকেও ল'ব পাৰিব কেতিয়াবা আমি এইফালে টাৰ্ণিংটোৱেদি সোমাব লাগিব যদি চেনেলটো ভাল পাইছে লাইক কমেন্ট এন্ড শেয়াৰ কৰিব নাপাহৰিব পুৰা একদম কুবৰা কৰাত ব্যস্ত কিবা বনাবা আজি এই কি বনাবা মুৰ্গী লোকেল মুৰ্গী লগত চিকেন লোকেল চিকেনৰ লগত কি কোমোৰা দিবা নেকি এবাৰ ট্ৰাই হাঁহৰ লগত বেছি হ'লে ভাল লাগিলে হয় আজি কি এইটো মানে আজি নিউ হলো আমাৰ নিজৰ ষ্টাইলত পৰম্পৰাগত ষ্টাইলত দি খাই চাব লাগে টেষ্টিং ঠিক আছে তেনেহ'লে ঠিক আছে চাই থাকিব চাই যাওক আমাৰ পৰৱৰ্তী খণ্ডবোৰ আপোনালোকে ঘূৰিটো স্কোপ কৰিব বহুত ভাল লাগিছে লিখিবলৈ শিকোৱা হৈছে ইমান সৰুতে ভণ্টিৰ বোলে আহিছোঁ কি কৰি আছা খাই খাই পঢ়িব লৈছো খাই খাই পঢ়িব লৈছে খাই খাই কি খাইছা চানা খাইছা নে পঢ়িছা খাই লওঁ যে পঢ়িম ঠিক আছে পঢ়া তেনেহ'লে ৰাতি হৈ গ'ল যে একচুৱেলি আপোনালোকক ফুলখিনি দেখাব পৰা নাই ফটোটো ভাল আছে আলু কাটি আছো আলু গুচাই আছো কাটি থকা নাই দিছে কেনেকৈ সহায় কৰি দিছে হেল্প হেল্প কৰি দিছে মোক এফালে চাই দিয়ক সকলোৱে কেনেকৈ হেল্প কৰি দিছে মোক চাই দিয়া এফালে আন্ধাৰ আহিছে এইফালে ভিডিঅ'টো এতিয়া আহিছে আজি মোক ৰেচিপিটো কোনে সহায় কৰিব বনাওঁতে হেল্পাৰ কোন আছে কাটিং হেল্পাৰ হৈছে মিষ্টাৰ মানে মোৰ হাজবেণ্ড আৰু নহৰু আদা গুচাব লৈছে ভণ্টিয়ে ৰেচিপিটো মিলি বনাম বুলি ভাবিছোঁ নাজানো কেনেকুৱা হয় কি ৰেচিপি বনাম দেখিব আপোনালোকে কৈছিলোৱে ন অলপ আগতে ভিডিঅ'টোত খাম আজি চব ভালকৈ দেখাই দিয়ে মটনে মাৰি আজিৰ ৰেচিপিৰ কাৰণে মই লৈছোঁ এইটো আদা নহৰু পেষ্ট এইটো গোটা মছলা ৰেড চিলি তাৰপিছত এইটো মিট মছলা আৰু 2 খিলা তেজপাত লগতে পিঁয়াজ গোটা ডাঙৰ দুটা আৰু এয়া হৈছে মুৰ্গী মাংস আৰু এয়া হৈছে কোমোৰা আৰু আলু আপোনালোকে বেছি দেখিব পাৰে কিন্তু গোটেইখিনি নিদিওঁ মই তাত কাৰণ ইমান গোটেইখিনি দিলে খাবলৈ বেয়া লাগিব তো অলপ দিম মই আজি আৰু মই মছলা বেছি ইউজ কৰা নাই আদা নহৰুটো মই বেছি লৈছোঁ আপোনালোকে দেখিছেই
তেল গৰম কৰিবলৈ দিলোঁ, তেলখিনি গৰম হৈ গ'ল। মই এতিয়া ইয়াত এড কৰিম, ফাৰ্ষ্ট মই আদা নহৰু পেষ্টখিনি দিম, অকণমান দিম, বেছি নিদিওঁ কাৰণ তাৰ গোন্ধটো বেছি ভাল লাগে তেলত দিলে। তাৰপিছতে পিঁয়াজখিনি দিম। চাই থাকক মই কেনেকৈ বনাওঁ আপোনালোকে। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে মই ফ্ৰাই কৰি লৈ যাম। তাতে অলপ আদা নহৰু ভুলেই হৈ গ'ল। তেজপাতটো একচুৱেলি মই দিব পাহৰি গ'লোঁ, এতিয়া দি দিছোঁ, কোনো কথা নাই। তেলত মই একচুৱেলি নিমখটো যে তেলতে দি দিওঁ, আপোনালোকে পিছতো দিব পাৰে। তেলত দিলে মানে মই ভাল পাওঁ নিমখটো দি দিছোঁ মই তেলতে। এনেদৰে আদা নহৰু দি অকণমান ফাৰ্ষ্ট আপুনি পিঁয়াজ নিদিয়াৰ আগত যদি আদা নহৰুটো দি লয় নহয়, খাবলৈ বহুত ধুনীয়া লাগে আৰু টেষ্টটো বহুত ধুনীয়া আহে আৰু গোন্ধটো বহুত ভাল লাগে এনেকৈ দিলে। এতিয়া মই ইয়াত দিম হালধি। অলপ দিলোঁ। দেখিছে কি ধুনীয়া মোৰ এইখিনি পেষ্টখিনি হৈ গৈছে বনোৱা। এতিয়া ইয়াত মই চিকেনখিনি ঢালি দিম, মাংসখিনি। গোটা জালুক কেইটামান থৈ দিছিলোঁ, দিবলৈ একচুৱেলি পাহৰি গ'লোঁ মই। এইকেইটা দেখিছে আপোনালোকে, বেছিকেইটা নহয়। এতিয়া ইয়াতে দি দিছোঁ। এনেদৰে লোকেল মুৰ্গী যদি এনেকৈ গোটা জালুক 3-4টামান দি দিয়ে, খাবলৈ বহুত ভাল লাগে। আপোনালোকে যে দেখিছিলে মোৰ কাটি থোৱা কোমোৰাখিনি, সেইখিনি গোটেইখিনি মই মাংসত এড নকৰোঁ। অলপমান মানে মই দাইল বনামতো, দাইলত দি দিম মই অলপ কোমোৰা, কাৰণ গোটেইখিনি দি দিয়ে নহয়, খাবলৈও টেষ্ট নালাগিব মাংসখিনি। চ' চাই থাকক মই এতিয়া কি কৰোঁ। অলপ দাইল বনাম, দাইলখিনি বইল বনাম। কেনেকৈ বনাম চাই থাকক আপোনালোকে। মই এতিয়া মগু আৰু মচুৰ দাইল দুটা মিক্স কৰি লৈছোঁ। কুকাৰটো ক'লা হৈ গৈছে, দেখিছে আপোনালোকে। মই দালিখিনি বহাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ। দেখিছে কি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে মাংসখিনি। এয়া চাওক, একচুৱেলি ভিডিঅ'টো ৰাতি কৰা হৈছে আৰু লাইটৰ পোহৰত বা কেমেৰাৰ ফ্লাছটোৰ কাৰণে আপোনালোকে কালাৰটো ভাল নেদেখিবও পাৰে, কিন্তু ৰিয়েলকৈ বহুত ভাল লাগিছে দেখি কালাৰটো। আৰু মই ইয়াতে কাটি থোৱা কোমোৰা আৰু আলুখিনি এড কৰি দিছোঁ। দেখিছে আপোনালোকে, ভালদৰে সিজিব দিম। আপোনালোকে ভাবিছে চাগে আজি মোৰ বেলেগ দেখিয়া, মই কৈছিলোঁ যে আপোনালোকক গাঁৱলৈ আহিছোঁ বুলি, মানে আহোমা ঘৰত। চ' মই ইয়াতে বনাই আছোঁ খানা। এইখিনি অলপ ভালদৰে সিজাই ল'ম। সিজাই লৈ ইয়াতে গৰম পানী অলপ এড কৰি দিম। যিহেতু লোকেল মুৰ্গী মাংস হয়, পানী নিদিলে ভাল নালাগিব, অলপ জোল খাব লাগিব। মোৰ মাংসখিনি ভালদৰে সিজি গ'ল আৰু কোমোৰাখিনিও ধুনীয়াকৈ গলি গৈছে। আৰু ইয়াতকৈ গলিবলৈ দিলে খাই বেয়া লাগিব। ইয়াতে মই এতিয়া গৰম পানী অলপ কৰি থৈছিলোঁ, সেইখিনি মই ইয়াতে দি দিম। চাই থাকক আপোনালোকে। আৰু এতিয়া মই ইয়াত এড কৰিছোঁ অলপ গৰম পানী। বেছি নিদিওঁ কাৰণ দাইল বনাইছোঁতো, বেছি দিলেও বেয়া লাগিব। অলপ পাতলকৈ গ্ৰেভি কৰিম। মুৰ্গী মাংস যিহেতু অকণমান গ্ৰেভি হ'লে ভাল লাগিব। আমাৰ থালিখনত এয়া ঠিক আছে, ৰুম গৈ পাই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগত লগ পাই আছোঁ।
আমি ৰুম আহি পালোহি এইমাত্ৰ আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ